নমস্কাৰ বন্ধু বান্ধৱীসকল সকলোৱে মোৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি আপোনালোকক আগতে কেতিয়াও গৈ নোপোৱা এটা বহুত ধুনীয়া ঠাইলৈ লৈ গৈ আছোঁ। আপোনালোকে ভিডিঅ'টো চাই থাকক। আচল বুলি ক'লে প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা এক মনোমোহা দৃশ্য আপোনালোকে চাবলৈ পাব। আমি গৈ আছোঁ অৰুণাচলৰ পৰশুৰাম কুণ্ড। আপোনালোকে হয়তো শুনিছেই, ৰামায়ণ মহাভাৰতৰ কাহিনীত শুনিছে চাগে পৰশুৰাম কুণ্ডৰ বিষয়ে। পৰশুৰামৰ কাহিনীটো আপোনালোকে নিশ্চয় অৱগত। দুনাই আকৌ ক'বলৈ নাযাওঁ, কিন্তু সেই ঠাইখনলৈ যাওঁ। এটা বনভোজৰ ধুনীয়া ঠাই হয়। আপোনালোককো তালৈকে বুলি লৈ গৈছোঁ, চাই থাকক। আমি লাহে লাহে আহি ঠাই টুকুৰা পাইছোঁহি। চাওঁচোন কেনেকুৱা লাগে। আমি আগতে আহি পোৱা নাই যিহেতু, আমি আহি পাই গ'লোহি। এইখিনিয়ে হয় বনভোজৰ থলী। আমি ইয়াতে গাড়ীখন ৰখাই ল'লোঁ। ইয়াৰ পৰা আমি পাহাৰৰ তললৈ মানে নদীলৈ নামি যাব লাগিব। এইখিনিতে বহুত মানুহে পিকনিক খাই আছে। আমি নদীৰ তললৈ যাম বুলি ভাবিছোঁ। চাই থাককচোন। অভিকাই কিবা এটা ক'ব বিচাৰিছিলে, কিন্তু ওচৰতে গান বাজি থকাৰ কাৰণে তাৰ ভইচটো নাইকিয়া কৰি দিলোঁ আৰু। বস্তু লৈ গৈ আছোঁ চব। এইবিলাক লগৰবিলাক বস্তু লৈ গৈ আছে। তলতে ক'ৰবাত পিকনিক খাম আৰু জুই চুই জ্বলাই গোটেই শিলৰ ওপৰত। চাওক কিমান ধুনীয়া প্লেচ হয়। নামি গৈছোঁ, চাওক কিমান অভিজ্ঞাই বহুত কষ্ট কৰিছে পিকনিক খাবলৈ আহি। বহুত কষ্ট কৰিছে। বৈ আহি আগফালে গৈ থাক। অ' মাই গড, সেইখিনিতে হ'ব লাগে। ঐ বনাই, এইখিনিত হ'ব লাগে। এইখিনিত নহয়, অকল ধুবলৈহে ক। এইখিনি পৰা একো অসুবিধা নহয়চোন। এইখিনিতে হ'ব লাগে। হাত কাটি গৈছে। এইখিনিত হয়, এইখিনিত পানী ওচৰলৈ মানে ইয়াৰ পৰা ধুই আনিমগৈ। আকৌ বেছি কষ্ট নহয়। ইয়াতে হ'ব ইয়াতে। নোকো ওচৰলৈ ইমান নদী কিনাৰলৈ নাযাওঁ। এইখিনিত হওঁ না সমান জেগা এইখিনি তাৰমানে। থলেগে বুঢ়া কেইটাই বৈ হ'ব এইখিনিতে। সেইখিনি নোকে খাই যোৱা যে ভালকে থাকা আকৌ। ভণ্টি লগা এনেকে থাক। এবাল চোৱা। পৰশুৰাম কুণ্ড পিকনিক প্লেচত চাওক কিমান মানুহ হৈছে। আপোনালোকো আহিব পাৰে। চাওক কি ধুনীয়া। আমাৰ গেংটো খানা চানা বনাই আছে। চাওক চবফালে শিলগুটিৰ ওপৰতে চবে। তলৰ পৰা এটা ভিউ পইণ্ট চাওক কিমান ধুনীয়া লাগিছে। চাৰিওপিনে ঘূৰাই দিছোঁ কেমেৰাটো এবাৰ, চাই থাকক। পাহাৰৰ ওপৰৰ পৰা বৈ আহিছে গোটেই নদীখন শিলগুটিৰে ভৰা। পানী বহুত চফা হয়, পৰিষ্কাৰ হয় ইয়াৰ পানীখিনি। চাওকচোন, ইয়াতে চবে পিকনিক খাই আছে। নাও এখন দেখিছোঁ, নাওখন ডুব গৈ আছে, পানী সোমাই আছে। নহ'লে নাওখন চলাই চালো হ'লে। পানীখিনি চাওকচোন কিমান পৰিষ্কাৰ। পাহাৰটো কিমান ধুনীয়া লাগিছে। খোৱাকেইটা ভাতেই খাই পোৱা নাই। এইকেইটা চৰুতে খাইছে, হস্কেটত খাইছে। খকুৱাকেইটা ভাতেই খাই পোৱা নাই। এইকেইটা থাৰ্ড খকুৱাটো আহিছে। মাংস আমি নেপালোঁ, দুপিচ পালোঁ। ফাইনেলি ভাত খাই বৈ আজৰি হ'লোঁ। এতিয়া ইয়াৰ পৰা যাওঁ দলঙৰ ওপৰলৈ যাওঁ। দলঙৰ ওপৰৰ পৰা চাওঁগৈ, মূল ঘাটটো চাবলৈ যাওঁ। ব'লক আপোনালোকে চাই থাকক। এতিয়া দলঙৰ ওপৰত ঘৰ দেখিছোঁ, এটা শিলগুটি সমানে দেখিছোঁ। কিমান ওপৰত আছোঁ চাওক। এইখনে মেইন নদীখন হয়, পৰশুৰাম কুণ্ড। চবে
এইখনে মেইন নদীখন হয় দেই চাওক দলঙৰ তলত এটা ঘৰ আছে চাওকচোন আপোনালোকে কিমান সৰু দেখিছে তো ৰিয়েলিটো ইমান সৰু দেখিছোঁ মোবাইলত আৰু কিমান সৰু দেখিব কথাই নাই চাওক পানীখিনি চাওক মোৰ মোবাইলটো ভিডিঅ' কৰিবলৈ ভয় লাগিছে পানীখিনি মোবাইলটো পৰি যাব বুলি নীলা একদমেই পৰশুৰাম কুণ্ডত এইটো যিটো পৰশুৰাম কুণ্ডৰ পিকনিক প্লেচ হয় আপোনালোকে চাওক কিমান ধুনীয়া এটা প্লেচ হয় কিমান মানুহ আহে অসমৰ বিভিন্ন স্থানৰ পৰা মানুহ আহে চাওক আপোনালোকে কিমান মানুহ হৈছে এইখিনি যিটো এইটো পাৰ্কিং প্লেচ হয় তলতো গাড়ী নিব নোৱাৰে যিহেতু তাত পিকনিক কৰি আছে কিন্তু বৰষুণ দিছিলে এতিয়া কিন্তু বতৰ ভালেই হ'ল ভাল লাগিছে আমি খাই বৈ এতিয়া আমি যাবলৈ ওলাইছো অলপ আগত গৈ এতিয়া আমি কুণ্ডলৈ যাম ফাইনেলি আমি এতিয়া ঘূৰি যাওঁ ঘৰলৈ ৰাস্তাত আমি গল্ডেন টেম্পলটো পাইছোঁ তো আমি ইয়াত সোমাই যাওঁ তো জুবিন দাই ইয়াতে দিন জ্বলে ৰাতি জ্বলে গানটো শ্বুট কৰিছিলে তো দিনৰ ভাগত প্ৰায় আহি থকা হয় কিন্তু ৰাতি আজিলৈকে অহা নাই তো আজি চান্স পাইছোঁ সোমাই গৈছোঁ তো চাওক কিমান ধুনীয়া লাগিছে মন্দিৰটো চাওক কিমান ধুনীয়া এটা পৰিৱেশ তো বহুত মানুহ আহিছে তো অকল আমাক 5 মিনিটৰ কাৰণে সোমাব দিছে তো ৰাতি বহুত হৈ গ'ল সেইটো কাৰণে আমি যিমান পাৰোঁ চাওঁ আৰু ঘৰলৈ গুচি যাওঁ তো আজিৰ ভিডিঅ'টো ইয়াতে সমাপ্ত কৰোঁ গল্ডেন টেম্পল দেখুৱাই আপোনালোকক আৰু আজি দেখুৱাবলৈ নাই ভিডিঅ'টো ইমানতে সমাপ্ত কৰোঁ যদি মোৰ ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব তো আজিৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ ৰাতি ফটো একপি তুলি লওঁ ফটো শেষত তাৰপিছত ভিডিঅ'টো সামৰণি